এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যিহেতু এতিয়া বহুত গৰমৰ দিন আৰু কৰোণা ভাইৰাছৰ দিন, গতিকে আশা কৰিছোঁ আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক আৰু আপোনালোকৰ মাজলৈ আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই এটা বেলেগ ধৰণৰ বস্তু দেখুৱাম আপোনালোকক। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ঊলেৰে সৈতে কিছুমান বস্তু তৈয়াৰ কৰিছে আৰু মোৰ পেহীয়েও বনাইছে, গতিকে মই ভাবিলোঁ আপোনালোকক সেই ডিজাইনবোৰ দেখুৱাওঁ আৰু আপোনালোকেও যদি কৰোণা ভাইৰাছৰ দিন, গতিকে ঘৰত যদি এনেই আছে তেতিয়াহ'লে ঊলেৰে সৈতে কিছুমান কাম কৰিব পাৰিব। গতিকে মই আপোনালোকক ভাবিলোঁ ডিজাইনখিনি আপোনালোকক দেখাই দিওঁ, আপোনালোকেও ভাল পাব আৰু ঘৰতে থাকি আপোনালোকে সেই কামবোৰ শিকিব পাৰিব। গতিকে মই আপোনালোকক সেই ডিজাইনবোৰেই দেখুৱাম। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকো, তেওঁলোকেও কিবা এটা নতুন শিকিব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে ঊলেৰে তৈয়াৰী কৰা শৰাই ঢাকা আৰু ইয়াক টেবুলতো পাৰিব পাৰি। খুব ধুনীয়াকৈ বনোৱা হৈছে। ইয়াৰ ফুলবোৰো খুব ধুনীয়া আৰু বগা আৰু ৰঙা ঊলেৰে ধুনীয়াকৈ হাতেৰে তৈয়াৰ কৰা হৈছে আৰু ইয়াত ধুনীয়া লাগিব কাৰণে কিছুমান সৰু সৰু গুটি, মণি গুটি এড কৰি দিয়া হৈছে যাতে সুন্দৰ লাগক। আৰু চাওকচোন, ইয়াৰ ডিজাইনটো খুব ধুনীয়া হয়। আপোনালোকেও যদি ভাবিছে বনাবলৈ, তেতিয়াহ'লে এই ডিজাইনটো স্ক্ৰীনশ্বট মাৰি থৈ ঘৰতে তৈয়াৰ কৰিব পাৰিব, কাৰণ যিহেতু এতিয়া লকডাউন, ঘৰত ইমান কামো নাথাকে, গতিকে আপোনালোকে এই ডিজাইনটো ঘৰতে বনাব পাৰিব। আৰু ইয়াৰ পিছতো আৰু বহুকেইখন আছে, মই গোটেইকেইখন ধুনীয়াকৈ দেখাই দিম। আৰু এইখন হৈছে ছেকেণ্ডখন আৰু ইয়াত কিছুমান দহি বটাৰ নিচিনা কাম কৰি দিয়া হৈছে আৰু এইখন খুব ডাঙৰ হয়, কাৰণ মানে ডাঙৰ শৰাই ঢাকা বনোৱা হৈছে আৰু ইয়াৰো ডিজাইনটো খুব ধুনীয়া আৰু শৰাই ঢাকা যিহেতু বগা হ'লে ভাল হয়, সেইকাৰণে বগা ঊলেৰে সৈতে তৈয়াৰ কৰা হৈছে। আৰু এইখন হৈছে 2 নম্বৰখন আৰু ইয়াৰো ডিজাইনটো খুব ধুনীয়া হয়। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ইয়াৰ ডিজাইনটো শিকি পেলাই বনাব পাৰিব। আৰু এইটো এটা নতুন শৰাই ডিজাইন আৰু ইয়াতো কিছুমান মণিগুটি লগাই দিয়া হৈছে ধুনীয়া লাগিব কাৰণে। আৰু মই শৰাইখনত ধুনীয়াকৈ সজাই থৈছোঁ আৰু এপাহ গোলাপ ফুল দিয়া হৈছে যাতে ধুনীয়া দেখক, সুন্দৰ হয়। আৰু ইয়াত বেলেগ বেলেগ ধৰণৰ ৰঙৰ মণিগুটি লগাই দিয়া হৈছে আৰু খুব ধুনীয়া হয়। মই ধুনীয়াকৈ শৰাইখনত সজাই থৈছোঁ আৰু আপোনালোকেও এনেকৈ বনাই সজাই থ'ব পাৰে ঘৰত।